পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যিটো আচৰিত বস্তু সেইটো মই আপোনালোকক দেখাই আছোঁ। তো বন্ধুসকল টুমটুমত যোৱা কিন্তু মজাই বেলেগ, একদম মুকলি হাৱা খাই গৈ থাকক। বৰষুণৰ বতৰ এফালে যাব ওলাইছোঁ। এই আমি লালাহঁতৰ বাট পাইছোঁ ন? এইটো লালাহঁতৰ বাট চাওক, ঘৰ এইটো বনাই আছে আপোনালোকে গাঁৱৰ পৰিৱেশটো অলপ দেখাই দিছোঁ চাওক। বৰষুণ পৰিছে কিন্তু বোকা হোৱা নাই বাৰু। এয়া বৰষুণৰ বতৰত মইনা নুঠা মটৰত আমি উঠি আহি আছোঁ টুমটুমত। মইনা নুঠা মটৰত কি হ'ল, এতিয়া আমাৰ মইনাহঁতক আমি টুমটুমতে উঠাই লৈ আহিছোঁ ন কি ভিতৰত। যদি আমাৰ মইনাজনী চাওক, দেখিছেনে? মইনা বোলে মটৰত নুঠে, গতিকে সেই টুমটুমতে উঠাই লৈ আহিছোঁ। নে কি কোৱা? মই ভাল বস্তু এটা দেখাই দি আছোঁ দেই, মানে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যিটো আচৰিত বস্তু সেইটো মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে অকণমান ধৈৰ্য ধৰি চাব দেই। এইয়া বন্ধুসকল আৰম্ভ হৈ গ'ল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ, দেখিছেনে ৰাস্তা? কৃষ্ণ কৃষ্ণ, এইয়া চাই থাকক। এই আমাৰ হ্ৰদবিলাক দেখিছেনে? এইবিলাক কালিকা হ্ৰদ বুলিও কয় বোলে। যোৱা বছৰ ইয়াত মাছ এৰি দিছিলে। মাছ ডাঙৰ হৈছে, বহুতকেইটা মাছ ধৰিলোঁ, ভাজি খালোঁ। এইয়া দেখিছে আমাৰ কিমান সৰ্বশ্ৰেষ্ঠ, কিমান আমি ভাগ্যৱান। এতিয়া ক'ৰবাত পাইছেনে বাৰু কেতিয়াবা? এইয়া চাওক, গাড়ী আগেই নাবাঢ়ে, দেখিছেনে? এনেকুৱা ৰাস্তা পৃথিৱী ক'ত ক'ত আছে আপোনালোকে জনাবচোন। পৃথিৱী কোনটো চুকৰ পৰা চাই আছে জনাব নেকি ভিতৰত? আজিৰ দিনত এনেকুৱা ৰাস্তা ক'ৰবাত আছে নেকি জনাব। আমাৰ কিমান ভাগ্য দেখিছ হেৰি দেই, মানে এইখিনি নোহোৱা আৰু এটা কাৰণ আছে। 3টা সমষ্টি মাজৰ ৰাস্তা এইখিনি। সিফালে ঢিং সমষ্টি, মানে আমাৰ সেইজন তাতে, সিফালে আপোনাৰ হেৰি লাহৰিঘাট সমষ্টি, আৰু অকণমান পাৰ হ'লে আপোনাৰ আমি পাই যাম মৰিগাঁও সমষ্টি, আমাৰ ৰমাকান্ত দেউৰী চাহাবৰ সমষ্টি। গতিকে 3টা সমষ্টিৰ মাজত লাগি গ'ল। গতিকে এয়া আমাৰ উন্নয়ন ধুনীয়া হৈছে চাওক ৰাস্তা। পাৰিলে এটা শ্বেয়াৰ কৰি দিব। এই চিটুৱেশ্যনত যদি ইমাৰ্জেঞ্চি কেছ এটা হৈ যায়, এই ধৰক কাৰোবাৰ মহিলাৰ ডেলিভাৰীৰ ক্ষেত্ৰতে হওক বা কাৰোবাৰ যদি কিবা ইমাৰ্জেঞ্চি মানে কেছ এটা হৈ যায়, এইটো ৰাস্তাত নিবলৈ চাওকচোন। নাপালে আমি এইটো মৰিগাঁও ৰোড হয়, আমি মৰিগাঁৱলৈ যাব পাৰোঁ। এতিয়া আমাৰ ক্ষেত্ৰতে এতিয়া ভাড়া আহে চিভিলৰ, এইটো ৰাস্তাত এতিয়া আল্ট্ৰাচাউণ্ড কৰা মানুহ এজন নিব নোৱাৰোঁ। এতিয়া ভাল কাৰ এখন বিচাৰিবৰ কাৰণে মানে ইয়াত অসুবিধা নাহেই ন, এইটো ৰাস্তাত কাৰ ক'ত আহিব? কাৰ আহিলেও মানে বাম্পাৰত লাগি যায়, কাৰ ভাগি যায়, মানে বহুত অসুবিধাত আহিব লগা হৈছে। আজিকালিৰ দিনত এইটো মানে অলপ চকু দিব লগা হৈছে, চবে চাব আৰু অলপ। মানে ৰাস্তাটো এনেকুৱা গতি বন্ধুসকল, গাড়ী যদি এবাৰ আহিলে গাড়ীখন আহিবহে পাৰিব, ঘূৰি যাব নোৱাৰিব, কিন্তু তাক দাঙি কৰি কিবা প্ৰকাৰে লৈ যাব লাগিব। গতিকে কি ক'ম আৰু, দুখৰ বিষয়। খালডুংকেইটা পাৰ হৈ আহিলোঁ বৰ্তমান বন্ধু বান্ধৱীসকল। বৰষুণটো বেছি আহিছে, গতিকে টুমটুমত আমাৰ মাৰ মানে গাত বৰষুণৰ পানী পৰিছে। গতিকে আমাৰ বিদুৰ ভাই মানে পৰ্দাকেইখন অকণমান জাপাই দিছে। এইয়া চাওক ক'ত যাওঁ খানে ক'ত এই বৰষুণত? তো আমি গৈ আছোঁ মানে মাহীহঁতৰ ঘৰত গৈ আছোঁ। তো কি আছে কৈ দে। মাহীহঁতৰ মানে ঘৰ লোৱা পাতিছে, তাকে ওলালোঁ আপোনালোককো দেখাওঁ। তো আহি পাই গ'লোঁ কেইটা জখলা, কিবা এটা লৈ লওঁ, মিঠাই চিঠাই নেকি? আছেনে? তো ৰাইজ এয়া অলপ মিঠাই লৈ ল'লোঁ, যিহেতু যাম আলহীৰ ঘৰত। দেখিছেনে অলপ গৈ থাকোঁ। তো ৰাইজ ফাইনেলি আহি পাই গ'লোহি, ঘৰটো দেখাই দিছোঁ আপোনালোকক। ৰাইজ বৰষুণত একদম মানে অৱস্থা নাই, জেগাখিনিও কম, তো আপোনালোকক দেখাই আছোঁ অৱস্থা। এইটো বিদ্যুৎ আহা। তো খাই বৈ হৈ গ'ল, আপোনালোকক দেখাবহে নাপালোঁ। তো এতিয়া আমি বাই বাই কৈ দিওঁ আৰু ন? বাই বাই। কৃষ্ণ 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 কৃষ্ণ। আমাৰ মাহী এইজনী, এই মানুহ ক'লে আহিছিলোঁ, এইজনী মায়ে ভৈনাকজনী। এতিয়া ঘৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ, যিটো ঘৰ আজি লোৱা হ'ল। এইটো এয়া ৱাল দেখিছেনে? চেণ্ট্ৰেল জেলত যে লগাই ৱাল, ওখ ওখ,
মামিটো কেনেকুৱা বঢ়িয়া এইজনী কেনেকুৱা হে অহাৰ কাৰণে ধন্যবাদ ধন্যবাদ এজনী হেৰি দেই আমাৰ মাহী ছোৱালী ভণ্টি এইজনী আমাৰ মামী নমস্কাৰ এইয়া এবাৰ গোটেইখিনিকে দেখাই দিছোঁ আৰু বাকী আলহীসকল গ'লগৈ বাৰু এতিয়া সেই লাষ্ট টাইমৰ মানুহখিনি আছোঁ আৰু আমি যাব লাগিছোঁ ঘৰটো আকৌ এবাৰ দেখাই দিছোঁ ওপৰত দেখুওৱা নহ'ল বাৰু কাম অলপ বাকী আছে খালি হেৰি হৈ গ'ল ৱাৰিংটো হৈ গ'ল কালাৰটো বাকী আছে বাকী চব অ'কে তো ফাইনেলি আহি ঘৰ পাই গ'লোহি আন্ধাৰ হৈ গ'ল দেখিছেনে চবফালে আন্ধাৰ কেনেকুৱা বতাহ কেনেকুৱা বতাহ হে গাড়ীত উঠিছি তুমতুমত আৰু যাবি হে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ